মহিলা ওই স্পিকার উৎসব দিয়ে দেখুন যা স্পিকার উৎসব দিয়ে আমিতো একেইহে ঘৰখনত তিনিজনীকৈ ছোৱালী আৰু কৰ্মকৰ্তাবোৰ মই সেয়েহে ভাবিছোঁ ডাঙৰ ছোৱালীজনী বিয়াখনকে ঠিক কৰি পেলাওঁ মোৰৰ চিন্তাটোতে অকণমান নাইকিয়া হ'ল জানে জানে তাই চব পাৰিব আপোনালোকে একেবাৰে চিন্তা নকৰিব ছোৱালীজনী বয়স 13 বছৰ ওচৰৰ স্কুলখনতে নাম লগাই দিছোঁ যোৱাচোন যোৱা তুমিয়ে গৈ তাইক মাতি অনাগৈ ইমান গৰম মানে আজি গোটেই জীৱন থাকিব লাগিব শুনিছে তাই কথা তাই বোলে এতিয়াও সৰুৱে হৈ ভাওনা চাবলৈ যোৱা তেতিয়া বোলা তই সৰু হৈ নাথাকে আপোনালোকে বিয়াখন একেবাৰে ছুটিঙে কৰিব লাগে আমাৰ ফালৰ পৰা সম্পূৰ্ণ সন্মতি আছে ল'ৰাই মাকৰ কথা ৰাখি বিয়াত সন্মতি দিয়ে আৰু ধুমধামেৰে বিয়াৰ পৰ্বৰ আৰম্ভণি হ'ল।
হোৱাই নাই নহয়। মই নিজে উপাৰ্জন কৰিছোঁ, মই নিজে খাইছোঁ। তই কেতিয়াও ডাঙৰ নহবিয়ে নেকি ন? তই মোৰ পত্নী হৈ সংসাৰৰ সুখখিনিতো দিব নোৱাৰিলি আৰু তোৰ ভক্তেও মোক কৈ দিলে কেঁচুৱাই যদি মোক ডিঙিত ওলমাই দিলে তাকে মই এতিয়া পুহি আছোঁ। চুপ চৈধ্য বছৰীয়া এজনী বেশত দেখি আটাই আচৰিত হ'ল। ফুলকুমলীয়া ছোৱালীজনী এনে আউলি বাউলি অৱস্থা হ'বলৈ পালে কেনেকৈ? ঘূৰি ঘূৰি ছাত্ৰ ছাত্ৰী দলটোৱে গম পালে যে গাঁৱত এনেধৰণৰ বহুসংখ্যক বাল্যবিবাহৰ ঘটনা সংঘটিত হৈছে। পিছত ছাত্ৰ ছাত্ৰী দলটো আইনৰ ওচৰ চাপিল। আইনে বিচাৰ দিলে গীতাৰ লগতে আৰু বহুতে ন্যায় পালে। গীতা এতিয়া মুক্ত, কিন্তু সেই আগৰ চঞ্চল মনৰ সুন্দৰ পখিলা ৰূপে গীতা আৰু নাই। এটা প্ৰাণহীন কংকালহে।
আমি সকলোৱে দেখা পাই আছোঁ যিয়ে আৰু গান নেগায়, যিয়ে আৰু কেতিয়াও সমনীয়াৰ লগত নেখেলে। সেইদিনাৰ পৰাই আমি সকলোৱে সংকল্প ল'লোঁ যে দ্বিতীয়জনী গীতা সৃষ্টি হ'বলৈ আৰু আমি নিদিওঁ, আৰু কাৰোৰে শৈশৱক আমি এনেদৰে জাহ যাবলৈ নিদিওঁ, কোনো প্ৰতিভাক আমি এনেদৰে শেষ হ'বলৈ নিদিওঁ, কাৰোৰে সপোনক আমি এনেদৰে মৰিবলৈ নিদিওঁ। আমাৰ ভৱিষ্যত আমি নিজেই গঢ়িম, আমাৰ ভৱিষ্যত পোহৰ হ'ব। আহক আমি সকলোৱে কওঁ, বাল্য বিবাহ বন্ধ হ'বই লাগিব। জীৱন ধ্বংসৰ যজ্ঞ ইমানতে অন্ত হওক, অজ্ঞানৰ গুচি জ্ঞানৰ জ্যোতি হওক। আহক আমি সকলোৱে বাল্য বিবাহ বন্ধ কৰোঁ, বাল্য বিবাহ বন্ধ কৰোঁ, বাল্য বিবাহ বন্ধ কৰোঁ। আমি সকলোৱে বাল্য বিবাহ বন্ধ কৰিম, আমি সকলোৱে বাল্য বিবাহ বন্ধ কৰিম।